বয়সতে আপোনাৰ যৌন ক্ষমতা হ্ৰাস পাইছে নেকি? ইয়াৰ কাৰণ কি জানেনে? আহক জানো ইয়াৰ 10টা প্ৰধান কাৰণ। মানসিক চাপ, কৰ্মক্ষেত্ৰ, পৰিয়াল বা সম্পৰ্কৰ চাপে হৰমনৰ ভাৰসাম্যহীনতাৰ সৃষ্টি কৰি যৌন শক্তি হ্ৰাস কৰিব পাৰে। উদ্বেগ আৰু ডিপ্ৰেছন, মানসিক স্বাস্থ্যৰ সমস্যাই যৌন ইচ্ছা আৰু কাৰ্যক্ষমতাত বাধাৰ সৃষ্টি কৰিব পাৰে। অপৰ্যাপ্ত টেষ্টষ্টেৰনৰ মাত্ৰা, টেষ্টষ্টেৰন হৰমনৰ হ্ৰাসে যৌন ইচ্ছা আৰু শক্তি হ্ৰাস কৰিব পাৰে। অস্বাস্থ্যকৰ জীৱনশৈলী, ধূমপান, অত্যাধিক মদ্যপান আৰু মাদক দ্ৰব্যৰ ব্যৱহাৰে যৌন কাৰ্যক্ষমতাত নেতিবাচক প্ৰভাৱ পেলায়। শাৰীৰিক নিষ্ক্ৰিয়তা, ব্যায়ামৰ অভাৱে ৰক্ত সঞ্চালন আৰু সামগ্ৰিক স্বাস্থ্যৰ ওপৰত প্ৰভাৱ পেলাই যৌন শক্তি কমায়। অত্যাধিক ওজন, অতিৰিক্ত ওজনে হৰমনৰ ভাৰসাম্যহীনতা আৰু ইৰেক্টাইল ডিফাংচনৰ কাৰণ হ'ব পাৰে। অপৰ্যাপ্ত টোপনি, টোপনিৰ অভাৱে শৰীৰৰ শক্তি আৰু হৰমন উৎপাদনত বাধাৰ সৃষ্টি কৰে। দীৰ্ঘম্যাদী ৰোগ, ডায়েবেটিছ, উচ্চ ৰক্তচাপ বা হৃদৰোগৰ দৰে সমস্যাই যৌন কাৰ্যক্ষমতা হ্ৰাস কৰিব পাৰে। ঔষধৰ পাৰ্শ্বক্ৰিয়া, কিছুমান ঔষধ যেনে এণ্টি ডিপ্ৰেছেণ্ট বা ৰক্তচাপৰ ঔষধে যৌন শক্তিৰ ওপৰত প্ৰভাৱ পেলাব পাৰে। অপুষ্টি, ভিটামিন আৰু খনিজ পদাৰ্থৰ অভাৱ, বিশেষকৈ জিংক আৰু ভিটামিন ডিৰ অভাৱে যৌন স্বাস্থ্যৰ ওপৰত প্ৰভাৱ পেলায়। যদি এই সমস্যা দীৰ্ঘদিন ধৰি থাকে তেন্তে চিকিৎসকৰ পৰামৰ্শ লোৱা উচিত। সুস্থ জীৱনশৈলী, সুষম খাদ্য, নিয়মিত ব্যায়াম আৰু মানসিক স্বাস্থ্যৰ যত্ন লোৱাটোৱে এই সমস্যাৰ পৰা উপশম পোৱাত সহায় কৰিব পাৰে। হেল্থ ডেস্ক ৰিপৰ্ট, অসম সংবাদ।